নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই খৰ্মাৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। প্ৰথমতে মই ময়দাখিনি লৈছোঁ, তাৰপিছত অকণমান ছ'ডা আৰু নিমখ দি লৈছোঁ। তাৰপিছত 1 কাপৰ জোখেৰে ৰিফাইন তেল দি লৈছোঁ মই। আৰু এয়া ময়দাখিনি ৰিফাইন তেলৰ লগত সানি লোৱাৰ পিছত এনেকুৱা হ'ব লাগিব, তেতিয়া খৰ্মাকেইটা ধুনীয়া হ'ব। আৰু এতিয়া অলপ পানী দি মই ময়দাখিনি মঠি ল'ম। এয়া হৈ গ'ল, মই 4টা লাড্ডু কৰি লৈছোঁ। তাৰপিছত মই ৰুটিৰ আকাৰত বেলি লওঁ। আপোনালোকেও ৰুটিখন ইমানমান ডাঠ কৰি ৰাখিব। এতিয়া মই চাইডখিনি কাটি ল'ম। তাৰপিছত এনেকৈ মাজেৰে দুভাগ কৰি এনেকৈ সৰু সৰু আকাৰত মই কাটি লৈছোঁ। এয়া কাটি ল'লোঁ অলপ দীঘলীয়াকৈ আৰু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দি থৈছিলোঁ। এতিয়া অলপ ৰিফাইন তেল দি ল'ম। এয়া ৰিফাইনখিনি গৰম হৈ যোৱাৰ পিছত মই অলপকৈ এইখিনি ভাজি ল'ম। একেবাৰে গেছটো মিডিয়ামত ৰাখিব, নহ'লে বাহিৰত ৰঙা হৈ পৰিব কিন্তু ভিতৰত মচমচীয়া নহ'ব। হৈ গৈছে আৰু এইখিনি এতিয়া ৰাখি দিম মই। তাৰপিছত সৰু সৰুকৈ কাটি লোৱাখিনিও ভাজি ল'ম। এয়া চাওকচোন ধুনীয়াকৈ ফুলি ফুলি উঠিছে। এয়া হৈ গৈছে আৰু
আৰু এটা কৰাহীত 2 কাপ চেনি আৰু 2 কাপ পানী দি মই এইখিনি ধুনীয়াকৈ পগাই লম অলপ লাৰি থাকিব নহলে তলত লাগি ধৰিব এইখিনিও হৈ গ'ল আৰু আপোনালোকে এবাৰ হোৱাৰ আগতে এনেকৈ আঙুলিৰে এবাৰ লাৰি চাব যদি এনেকৈ ফুটা যেন হৈছে তেতিয়া হৈ গৈছে আৰু এইখিনি তাৰ পিছত ভাজি লোৱা খৰ্মাখিনিৰ ওপৰত মই এনেকৈ দি লম আৰু এনেকৈ ভাল ধৰণে লৰাই দিম চাৰিওফালে লগাকৈ দহ মিনিট ঠাণ্ডা হোৱাৰ পিছত এয়া হৈ গ'ল আমাৰ খৰ্মা ৰেডি ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব